আজি বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আজি চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব 8:44 আৰু চন্দ্ৰগ্ৰহণ কেতিয়া শেষ হ'ব লৈ আহিছো সবিস্তাৰে এই খবৰ আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আজি ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তৰ পৰা ৰাইজে দেখিব চন্দ্ৰগ্ৰহণৰ বিৰল দৃশ্য আজি নিশা 8:44 আৰম্ভ হ'ব এই চন্দ্ৰগ্ৰহণ নিশা 10:52 অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ 10:52 অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ অৰ্থাৎ 4 ঘণ্টা 15 মিনিট ধৰি অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ সমীপৰ কিছু এলেকাত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ এটি এছিয়া মহাদেশ আফ্ৰিকা অষ্ট্ৰেলিয়া এণ্টাৰ্কটিকা আদিত দৃশ্যমান হ'ব চন্দ্ৰগ্ৰহণ আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰম্ভ হ'ব নিশা 8:44 নিশা 8:44 লগে লগে আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু প্ৰায় 4 ঘণ্টা পিছত অৰ্থাৎ নিশা 10:52 অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ আৰু 4 ঘণ্টা 15 মিনিট ধৰি অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ ভাৰতবৰ্ষৰ লগতে প্ৰশান্ত মহাসাগৰৰ সমীপৰ ভিন্ন অঞ্চলত বাস কৰা জনতাই খালী চকুৰে দেখিব চন্দ্ৰগ্ৰহণৰ বিৰল দৃশ্য আজি নিশা 8:44 পৰা আৰম্ভ হ'ব চন্দ্ৰগ্ৰহণ আৰু নিশা 10:52 অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ 4 ঘণ্টা 15 মিনিট ধৰি অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ ভাৰত আৰু প্ৰশান্ত মহাসাগৰৰ সমীপৰ কিছু এলেকাত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ এছিয়া মহাদেশ আফ্ৰিকা অষ্ট্ৰেলিয়া আৰু এণ্টাৰ্কটিকা আদিত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণৰ লগত ভাৰতবৰ্ষৰ জনতাৰ যথেষ্ট বিশ্বাস জড়িত হৈ আছে ভাৰতবৰ্ষৰ জনতাই বিশেষকৈ ভাৰতৰ সনাতন হিন্দু ধৰ্মৰ লোকসকলে চন্দ্ৰগ্ৰহণৰ লগত বহুতো আধ্যাত্মিকতাৰ ভাৱ জড়িত কৰি ৰাখিছে বহু বিশ্বাস আছে চন্দ্ৰগ্ৰহণৰ লগত বহু খাদ্যভাগ জড়িত হৈ থাকে চন্দ্ৰগ্ৰহণৰ দিনটোৰ লগত গতিকে আমি আপোনালোকক জনাই আছোঁ বছৰৰ এয়া প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু আজি নিশা 8:44 আৰম্ভ হ'ব বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ আৰু 4 ঘণ্টা পিছত অৰ্থাৎ 10:52 অব্যাহত থাকিব এই চন্দ্ৰগ্ৰহণ